আপোনালোকক আশা কৰোঁ চবৰে ভাল, মোৰো ভাল, একদম বিন্দাছ আছোঁ। আজি যাম গুৱাহাটী, তো তাত যে কি কৰোঁ কি চাই আপোনালোকক দেখাম। তো চাই থাকক আজি ভিডিঅ'টো সম্পূৰ্ণকৈ, আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চাহটো খাই দিলোঁ, এতিয়া যাওঁ আৰু চবতচাই বেয়া পোৱা বস্তুৱে এইটো, এই জামডাল। গুৱাহাটীত হৈ যায় আৰু সেইকাৰণে গুৱাহাটী আৰু কেইখনো নাহোঁ, গুৱাহাটী নামাতা মস্ত বেয়া পাওঁ মই এইবিলাক জাম চাম লাগলি। আহি পালোঁ বালাজী মন্দিৰ এতিয়া, তো চাওঁ আহক আমি। ইয়াতে জোতা চেণ্ডেল থৈ নাম্বাৰ অনুযায়ী। ইয়াত লাৰু প্ৰসাদ হিচাপে দিয়া হয়। ইয়াৰ পৰিৱেশটো চাওকচোন, বালাজী মন্দিৰৰ পৰিৱেশ এইটো ইমান ভাল লাগছে, মানে আহিবাৰে মন নাযায়। চাওক চবেই, লাষ্ট টাইম মই যাওঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ, কাৰণ কি আৰু বহুত জেগা যাবা আছে সেইকাৰণে। তো এই ভিউটো লাষ্ট টাইম একবাৰ চাই লওক চবেই, আপোনালোকে চবেই দেখছেই চাগে, মই ফাৰ্ষ্ট টাইম দেখছোঁ আজি। তো মোৰ বহুত ভাল লাগছে, মাহী হাই কৰি দিছে পিছফালৰ পৰাই। গৰমতে বাচ্ছাটোৰ অৱস্থা নোহোৱা হৈ গৈছে একদম। এতিয়া আমি পালোঁ বশিষ্ঠ, তো ইয়াতেই যাওঁ এইবাৰ, তাৰপিছত যাম কলাক্ষেত্ৰ। তো চাই থাকক ভিডিঅ'টো। দোকান চব আৰু ইয়াৰ আগত আৰু এটা কাপোৰ কেইটা দিম দুটা লওঁ নেকি? এটা দিলে আমি অহা নাই বাৰু। পিছফালে মন্দিৰ। Please, yeah?
ইয়াৰো পৰিৱেশটো খুবেই ভাল লাগে। বান্দাৰ আছে বহুতগিলা, ভয়ো লাগে বান্দাৰক মোৰ, কিন্তু পৰিৱেশটো খুব ঠাণ্ডা পৰিৱেশ, ভাল লাগে। গণেশ মন্দিৰ বহুত ভাল লাগছে আহি, চব ফটো মাৰাত ব্যস্ত হৈছে। অলপ খাই লওঁ এতিয়া, কাৰণ বহুত ভোক লাগছে আৰু বহুত টাইমো হ'ল, সেইকাৰণে খাই লৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া আছোঁ কলাক্ষেত্ৰ। ফটো তোলাত ব্যস্ত, বহুত ভাল লাগছে আহি কিনে, বহুত কলাক্ষেত্ৰ চালোঁ, বশিষ্ঠ চালোঁ। পৰিৱেশটো খুব ভাল লাগে। মই আজি প্ৰথমবাৰ আছোঁ আৰু বহুত ভাল লাগছে আহি কিনে, ফুল এনজয়। ফটো মাৰিব লাগে বোলে, বহুত ভাল লাগছে। নীলা চাওক, তো আজিৰ দিনটো এনেকেই গ'ল। ফালে কেৱল সেউজীয়া আৰু সেউজীয়া। কলাক্ষেত্ৰ শিশু উদ্যান, মই যাক আছে, ভিউটো বহুত ধুনীয়া আৰু ইয়াতে ফটোশ্বুট কৰিবও ভাল হৈছে। ফুল এনজয় আৰু আজিৰ দিনটো। এখন কি চাওকচোন, দেখছি না, বহুত ভাল লাগছে, কি কম আৰু। উঠে বোলে ঘূৰাব। হাই আবার হাই করে দেওয়া এটা হাই করে দেওয়া একবার রেল খানো তো প্রবলেম তো না এখন আপনি হয়ে লাগছে মোর অলপমান
তাক চাবিটা কিন্তু ভয় করবি নাকি নকৰো ওপৰৰ পৰাই মানে এই ৰেলখনেদি গেলি পৰিৱেশটো বহুত ধুনীয়া লাগে মানে তলৰ পৰাই ইমান ভালকৈ নেটকি সেইকাৰণে ওপৰৰ পৰাই চাই ভাল লাগে বহুত ভাল লাগছে উঠি কিনে আস্তে আস্তে নামা পাহাৰটো যাওঁ বিশাল আছে এখন কলাক্ষেত্ৰ ষ্টেডিয়াম হাই বহুত ভাল লাগছে এখন কলাক্ষেত্ৰ ষ্টেডিয়াম আমি গোটেই আছোঁ মাহীহঁতৰ ফেমিলিটো আছে আমিও আছোঁ মানে আমাৰ ফেমিলিটো আছে আমি চবখিনি আছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ তো চবফালে কেৱল গ্ৰীনাৰী বহুত ভাল লাগছে আৰু এখন চাব ৰ'দ দিছি যাওঁ আৰু এতিয়া আমি তাৰপৰা এই পৰিৱেশটো কি ক'ম আৰু লাজবাব বহুত ভাল লাগছে আহি কিনে ভিডিঅ'টো কেনেকুৱা লাগছে কমেণ্টত জনাব দিয়ক এটা হাতীও আছে ৰংগত চাই আহোঁ এতিয়া তো বলক যাওঁ মই ফাৰ্ষ্ট টাইম আজি আছোঁ তো মোৰ বহুত ভাল লাগছে আহি কিনে
তো বহুত দেৰি হ'ল তো যাওঁ এই গাড়ীখন দিয়া পোৱা এইটো হৈছে কলাক্ষেত্ৰৰ মেইন গেট আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ কাৰণ কিয় বহুত ভাগৰ লাগছে গা চা বেয়া লাগছে তো নেক্সট এটা ব্লগ লৈ আকৌ আহিম তো চাই থাকিব ভিডিঅ'গিলা আৰু এইটো ভিডিঅ' লাইক কমেণ্ট কৰি দিব